নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো গাইজ আমি এতিয়া আহিছিলোঁ ভেলাঘৰ বনাবলৈ। আপোনালোকে দেখা পাইছে সৰুটো আমাৰ ভেলাঘৰ আধা হৈ আছে বনোৱা, সম্পূৰ্ণ হোৱা নাই। আপোনালোকক সম্পূৰ্ণ হ'লে ভিডিঅ' এটা দিম বাৰু ধুনীয়াকৈ। আজি আমিছিলোঁ ভেলাঘৰ বনাবলৈ, কিন্তু কোনো নাই। আপোনালোকে দেখিছে অকণমান দেৰি পিছত হ'ব বাৰু, আমাৰ অকণমান সোনকাল হ'ল। আজি ছোৱালীখিনিও নৰা কাটিম বুলি কৈছে। আপোনালোককো মই দেখাম নৰা কটা ভিডিঅ'টো আজি বহুত তাৰমানে অকণমান জমনি টাইপৰ হ'ব আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই লওক, 3টামান বজাতে নৰা কাটিব আহিলে, কিন্তু এতিয়ালৈকে অকল ইকিডালি কাটিছে। এই উজনি বা কি কৰিলি কৈ দে, নৰা যে ইমান কম কাটিলি, অকল ইকিডালি কাটি আছ কৈ দে। এজনী মোহৰিহে নহয়, কি কৰিলা কৈ দে উঠনি বা। এই কেমেৰা দেখি এতিয়া কাটিছে দে, এই চেয়াৰ দেখা এজনী কি কৈছ জানো। নৰা নিয়া মানুহ ঢেৰ, কিন্তু কাটিছে অকল এইকেইডালি। অকল এটা নিবলৈ হ'বহে আৰু, অকল এইকেইডালি কে গোটেইখিনি যাবগৈ আকৌ এইখন। তো গাইছ আমাৰ আমি সকলোৱে তাৰমানে কাইলৈকে মেগী পাৰ্টি এটা কৰিম বুলি ভাবিছোঁ। তাতে এতিয়া মিটিং এখন দিয়া হৈছে। আমাৰ তৰালি বাই হৈছে কাইলৈ ৰাতিপুৱা 10টামান বজাৰ পৰা আমাৰ মেগী পাৰ্টি আৰম্ভ হ'ব। সকলোৱে যাতে আহিব, ইয়াত থকা সকলোকে কৈছোঁ। তাৰপিছত হেৰি এইটো কি 30 টকা বুলি কৈ থাকে। দাদা এই কিবা বাতি চাতি চিষ্টেম নে ঘৰ পানিব মইনা আৰু বাইদেউ ভণ্টিসকল আপোনালোকক জনাওঁ যে তো গাইছ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।